ডিম্পু ভাইক দেখাও ৰ'ব ভিডিঅ' কল কৰি কেনে দেখা নাই মানে বিকাশ চেত্ৰীক আঁকিছে বোলে নীলিম দাক আঁকিছে হি বয়ছৰো কাম চলি আছে বড়ো ট্ৰেডিচনেল আৰণা এখন দিলে গিফ্ট খুবেই বেছি থেংক ইউ ওয়েলকাম টু এ নিউ ব্লগ আৰু আপোনালোকে জানে যে ৰঙৰ উৎসৱ মানে ৰঙালী বিহু আহি আছে আগতে মানে এই বহাগ বিহু অহাৰ আগে আগে এই কুলি মানে প্ৰত্যেক গছতে পৰি কেনে কু বিনাই থাকে কিন্তু এইবাৰ এইটো মানে শুনিবলৈ কম দেখিবলৈ কম যে কুলিৰ মাত ক'ব গ'লে প্ৰায় নায়েই এইবাৰ যিহেতু বহাগৰ বিহু আহি আছে তো ভাবিছোঁ আপোনালোকক আজি অলপ ভিডিঅ'টো বিহু অলপ ভাইব দি যাম বিহুৰ ফিল দিব লাগিলে বিহু দেখাব লাগিল তো আজি ভিডিঅ'ত মানে আপোনালোকক বিহু দেখামো চামো নাচিমো গামো সকলোবোৰ কৰিম কিন্তু তাৰে আগতে আমি যাই আছোঁ আদৰালৈকে য'ত নেকি আছে এজন আৰ্টিষ্ট বুলি কিয় কৰোঁ জানেনে সি এনেকুৱা লেভেলত ছবি আঁকে এনেকুৱা লেভেলত আৰ্ট কৰে আপোনালোকে দেখিলে মানে আচৰিত হৈ যাব হ'বলৈ আমাৰ জুবিন ভাই আচৰিত হ'বই লাগিব না কাৰণ আচৰিত হোৱা কামে কৰি পেলাইছে যাই আছিলোঁ ৰক ভাই ফটো এখন মাৰি দি বোলে বাধ্য খাইছা বাতৰি আহি কেনে কি অৱস্থা হৈ গ'ল চালা লাইফ অফ এ ফটোগ্ৰাফাৰ এই বৰ্তমান পালে বৰম্ব হিলছ তখন আছে বৰম্ব হিলছ আৰু এই দুটা মাথাৱাৰী এতিয়া মানে কনফিউজন লাগছে কোনফালে যাব লাগিব लाइफ में कभी कंफ्यूजन नहीं करने का जोन तो सीधा रास्ता सीधा जाই থাকনে का আমি বৰম্বৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ মান ভিতৰত সোমাই আহিছো আৰু এনেকে ভিতৰে ভিতৰে আঠগাঁও কাবিলা নামৰ গাঁওখনলৈকে যাব লাগিব য'ত নেকি আমাৰ থাকে আৰ্টিষ্টজন আৰু সৌফালে দা আৰ্টিষ্টজনে আমাক মানে আগবঢ়াই নিব আহিছে যিহেতু মানে চিনি নাপাওঁ না ঘৰটো বৰ্তমান এই আৰ্টিষ্ট ভাই তাৰ ঘৰলৈকে আগে লৈ গৈ আছে আমি পিছে গৈ আছো এইফালে ভাইহঁতৰ ঘৰত মানে আৰ্টিষ্টৰ ঘৰত আহিছো না তো আৰ্টিষ্টৰ ঘৰৰ ভিতৰত নোসোমাওঁতে আৰ্ট দেখিলে তো আপোনালোকে চাকি ধুনীয়াকৈ বনাই ধৰিছে তো এইটো বড়ো চিখলা বুলি কয় ন দোষ লিক ট্ৰেডিচনেল হয় আপোনালোকে চাব পাৰে ভাষাইদি ধানৰ আজিকালি মানে এইটো বস্তু দেখিবলৈ নাই এতিয়া ভাইৰ ঘৰত সোমাওঁ মেইন আৰ্টবোৰ চাওঁ আপোনালোককো দেখাওঁ আৰু সৌফালে ওলাই দিলোঁ মোৰ চেনেলটো এইটো চিনেমাত চান্স পাই কাৰণে টিভিত নোলালো কি হ'ল ভ্লগ বনাই কাৰণে টিভি দিছো ভাই নিজক চা মজাতে বেলেগ টিভি আৰু ভাই কইনা চাবা ধৰে চালা আৰু তো বেলেগ বুলি নাভাব দিয়ক ষ্টিঙৰ বটল লয় বেলেগ নহয় তাতো খোৱা লোৱা হৈ থাকিব কিন্তু আগতে ভাই আৰ্টিষ্টৰ ৰুমত যাই কেনে তাৰ আৰ্টবোৰ চাই লওঁ আৰু ইয়াতে সোমাই কেনে এই ভাই ড্ৰ কৰা আৰ্ট কৰা ফটোবোৰ হৈছে এইবিলাক ভাই তো এইফালে প্ৰথম চাবৰ কাৰণে বিকাশ চেত্ৰীক আঁকিছে কি লুক দিছে ভাই বিকাশ চেত্ৰী বুলি নহয় ভাই মানে বহুত এনেকুৱা পেইণ্টিং আছে যেনেকুৱা আপোনাৰ চাব পাৰে এইফালে নীলিম দাক আঁকিছে চাওক কি ডিটেইলিং দিছে এনেকুৱা কোৱালিটিটো ভাই আইফোনৰ কেমেৰা দিব নোৱাৰে যি হাতৰ পেঞ্চিল মানে টেলেণ্টেড দিছে আৰু এইফালে আপোনালোকে চাব পাৰে ডিম্পু দাক আঁকিছে তো ডিম্পু দা যদি ভিডিঅ'টো চাই আছে আপুনি আহক ইয়াতে আৰু ভাইৰ পৰা ফটোখন লৈ লওক ইফালে বি বয়ছৰো কাম চলি আছে মানে বি বয়জক আঁকি চাওকচোন একদম একজেক্ট দেখি এইখন ফটো ডিম্পু ভাইক দেখাও ৰ'ব ভিডিঅ' কল কৰি কেনে দেখা নাই তোমাক লগ কৰি দিব দিয়া ফটোখন সেই এনজে ভাইৰ ঘৰত আহে তাই কাৰণে জুবিন ভাই বোলে ছবি এখন আঁকিছে তো এইখন নিব আহিছিলোঁ এই এনজে ভাই মানে সৰু চাই ইউটিউব চেনেল আছে বাৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে গৈ কেনে চাব আৰু এনজে ভাই মানে এই কেটছবোৰ চেল কৰা ন ভাই চেল কৰে যদি আপোনালোকে ইয়াৰ পৰা মানে আপোনাৰ এনেকুৱা ধৰণৰ পৰ্ট্ৰেট বিচাৰে বা এনেকুৱা ধৰণৰ ফটো বিচাৰে বনাব তেতিয়াহ'লে কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটো দিয়া থাকিব আৰু ভাইয়ে মানে বড়ো ট্ৰেডিচনেল আৰণা এখন দিলে গিফ্ট খুবেই বেছি থেংক ইউ যিহেতু বিহু আহিছে বৈশাগত আৰণাই দিয়া না বৈশাগ ভাল লাগিছে ভাই থেংক ইউ ইমানখিনি মৰম দিলে আদৰ দিলে তাৰ বাবে খুবেই ধন্যবাদ এবাৰ বৰ্তমান ইয়াৰ পৰা যাওঁ কাৰণ আমাৰ গাঁৱত চলি আছে বিহু কৰ্মশালা তাত আপোনালোকক ধুনীয়া বিহু দেখাওঁ বিহু চাওঁ বিহু গাওঁ বলক আৰু আজিকালি বিহু বুলি ক'লে আপোনালোকে জানে যে ইনষ্টাগ্ৰামৰ কেইটামান পোষ্ট আৰু ফটোশ্বুট হৈ গৈছে আজিকালিৰ বিহু তো সেইসকলক নেওচি কেনে আমাৰ যিসকল নাচনীয়ে মানে কৰ্মশালাত বিহু শিকি আছে সেইসকলক মোৰ ফালৰ পৰা চেলিউট ভাই বিহু কৰ্মশালাত আৰু চবফালে নাচনীয়ে কিন্তু ঢুলীয়া হৰি দেখফান নাই ইয়াতে চালা আমাৰ আপাকেইটাৰ কি হৈছে আহি ইয়াতে মানে কিমান হ'ব নাচনী প্ৰায় 500 মান নাচনী হ'ব আৰু যদিও নাচনীৰ 500 মান আছে ঢুলীয়া কিন্তু ইমান নাই দিয়ক বৰ্তমান ইয়াতে চলি আছে বড়ো ট্ৰেডিচনেল ডেন্স আৰু এই নেকি আমাৰ অসম য'ত নেকি একেলগে বড়োই হওক অসমীয়াই হওক বা যিমান জনগোষ্ঠী আছে সকলোৱে মিলি কেনে এই বিহুটো চেলিব্ৰেট কৰে একেলগে
গান আৰু আপোনালোকে আটা শুনিব পাৰে ইয়াতে কি ভাই এইফালে বৰ্তমান আহিছে দীপশিখা বা গান গাবলৈ এনেকে মানে অলপ সাংস্কৃতিক সন্ধিয়া পৰিৱেশো কৰিছে আৰু দীপশিখা বা ইফালে গান গাই আছে আৰু কিছুমান ছিংগাৰ আছে গান গাব আৰু এইফালে আমাৰ সোনুদা অলপমান দেৰিকে মানে মঞ্চত গান গাব যাব তো কেনে বঢ়িয়া আৰু আৰু বিহুৰ প্লেনিং আছে না বিহুৰ বিহুৰ ট্ৰেনিং চলি আছে বৰ্তমান অঁ গান চান বনালে মোক ল'বি মাজে মাজে নিশ্চয় ল'ম মোৰ চেনেলটোৰ নাম হ'ল চনু কাশ্যপ অফিচিয়েল তাতে মোৰ গান কেইটামান গীত আছে আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আকৌ গুচি গ'ল হ'ল ফাংচন শেষ আৰু আমিও যাবলৈ লৈছোঁ আজি জয় অসম আকৌ লগ পাম বেলেগ এটা বিহুৰ ভিডিঅ'ৰ সৈতে ঐ বাই অঁ ভাই বাই বাই দে আৰু